এতিয়া হয়তো সময়বোৰ উকলিল, দিনবোৰ সৌ তাহানিৰ দৰে। মাত্ৰ নিসংগতাবোৰ লগত লৈহে অতীতবোৰ সোঁৱৰাই থাকে। তাৰমানে জীৱন, মৰম এইবোৰৰ সংজ্ঞা তিনি সাধাৰণ আছিল, কিন্তু কি কৰিবি, বুজিবহে নোৱাৰিলোঁ। কি কৈছ তই ভালকে কচোন। বিকাশৰ ধাৰণাসমূহ আমি সকলোৱে বিকাশ বিচাৰোঁ, কিন্তু বিকাশৰ অৰ্থ যে সকলোৰে বাবে একে নহয় সেই কথা আমি ওপৰৰ উদাহৰণসমূহৰ পৰা ভালদৰে বুজিব পাৰোঁ। এই কথাটোৱে ইয়াকে সূচায় যে বিকাশৰ এটা ক্লাছলৈ যাব হ'ল নহয়। যাওঁ নহয় সামৰ এতিয়া। হেৰি কৰি মোক কিতাপখিনি ভৰাই ল'বি। ঠিক আছে বাৰু দে, কিতাপ দে। ল'ৰা সেই কাম এটা কৰিবি, মোৰ কিতাপখনো ভৰাই লওঁ। ঠিক আছে বাৰু দে। হয়তো সেই স্মৃতিবোৰে বৰকৈ আমনি কৰে মোক। তিনিওটা কলেজলৈ বুলি ওলাই যাওঁ, আকৌ আহি ৰুম পাওঁহি। এইবোৰৰ মাজতে সীমাবদ্ধ আছিলোঁ, কিন্তু পলকতে যে এইবোৰ হ'ব হয়তো ভবা নাছিলোঁ। কলেজলৈ যাব লাগিব, সুধা কলেজ যাব লাগিব। মই লাইট বন্ধ কৰি আহিছোঁ ৰ। মই গৈছোঁ ৰ। হাঁহি আছ যে কোনে পাতিছ? এইটো কোন? এইটো তই পাতিছ? পাতিছ কোনে? ইচ এতিয়া পাতিছে বে, মই নুশুন ইয়াত। কিন্তু হঠাতে কি হৈ গ'ল নাজানো, সকলো শেষৰ দিশে গতি কৰিব লৈছিল। সময়বোৰ স্তব্ধ হৈ গৈছিল। তাতে বাস্তৱ আৰু বিক্ৰমক ঘৰৰ পৰা টকা দিছিল কলেজত ভালকৈ পঢ়িবলৈ, কিন্তু তাহাঁতি নুবুজিলে। তাতে ৰাতি নিচামুক্ত হৈ পেলাই ৰুম সোমাইহি। তাহাঁতক যথেষ্ট বুজালোঁ, কিন্তু নুবুজিলে। সেইখন ময়ে সিদ্ধান্ত ল'লোঁ হোষ্টেল এৰাৰ, আৰু মই আহি ঘৰ পাওঁ। 5 মাহৰ পাছত শুনো যে বাস্তৱক এখন চলন্ত ট্ৰাকে খুন্দা মাৰি পেলালে। সি নিচামুক্ত হৈ পেলাই বাইক চলাইছিল, আৰু তাৰ মৃত্যু হোৱাৰ পাছত বিক্ৰমো কিবা পাগলৰ দৰে হোৱা হ'ল, কাৰণ তাৰ একেবাৰে ঘনিষ্ঠ আছিল সি। হয়তো মোৰ তেতিয়া ভুল আছিল, হাতক এৰি আহিব নালাগিছিল, কিন্তু কি কৰিম কওক? মুক্তি বিচাৰি নিচা নহয় যুক্তি, যুক্তি বিচাৰি নিচা নহয় মুক্তি, মুক্তি বিচাৰি নিচা নহয় যুক্তি, যুক্তি বিচাৰি নিচা নহয় মুক্তি।